ছাত্ৰ ছাত্ৰীসকল, আজি আমি টেলি ERP9 গ্ৰুপ ক্ৰিয়েশ্যনৰ বিষয়ে শিকিম। আগৰ ভিডিঅ'কেইটাত তোমালোকে কেনেকৈ আমি একাউণ্ট অপেনিং কৰিছিলোঁ দেখাইছিলোঁ। ইয়াতে আমি এতিয়া একাউণ্ট অপেনিং নকৰোঁ। ইয়াতে আগতে বনাই থোৱা কোম্পানী এটা আমি চিলেক্ট কৰিম। চিলেক্ট কোম্পানীত যোৱাৰ পিছতে আমি NBC নাৰায়ণপুৰ নামত এটা কোম্পানী বনাইছিলোঁ। এই কোম্পানীটো আমি চিলেক্ট কৰিলোঁ। গ্ৰুপ এটা ইম্পৰ্টেণ্ট বস্তু হয়। গ্ৰুপৰ সহায়ত আমি যিবিলাক টেলি এণ্ট্ৰি আছে তাৰ এণ্ট্ৰিখিনি আমি কৰিব পাৰিম। একাউণ্টিঙত গ্ৰুপে যথেষ্ট সহায় কৰে। ইনভেণ্টৰী ইনফত গৈ আমি গ্ৰুপ ক্ৰিয়েশ্যন কৰিব লাগিব। ধৰক আপুনি যিকোনো এখন দোকানৰ এণ্ট্ৰি কৰিছে, তাতে দোকানত থকা বস্তুবিলাকৰ আপুনি গ্ৰুপ ৱাইজ এণ্ট্ৰি কৰিব লাগিব। আপুনি ষ্টক আইটেমবিলাক মেনেজমেণ্ট কৰিব লাগিব আৰু ইউনিট অফ মেজাৰ কৰিব লাগিব। আমি ছিংগুল ষ্টক গ্ৰুপ ইয়াতে বনাম। ইয়াতে ষ্টক গ্ৰুপত গৈ যেতিয়া আমি অপেন কৰিম, তেতিয়া ইয়াতে ষ্টক গ্ৰুপ ক্ৰিয়েশ্যনৰ এটা অপশ্যন আহিব। ইয়াতে নেইমত আমি গ্ৰুপৰ নাম দিম। ধৰক আমি ৰাইচ নামত এটা গ্ৰুপ বনাইছোঁ, সেইটো আণ্ডাৰ প্ৰাইমাৰীয়ে থাকিব। ইয়াতে এই তলত দেখা দুটা ইয়েছ কৰি দিব লাগিব আৰু যদি GST আছে টেক্সেবল কৰি দিব। ইয়াতে GST 3টা ৰেট ওলাব লাগে। ইয়াত দুটা ওলাই আছে, ইণ্টিগ্ৰেট টেক্স আৰু CGST। এইকেইটা আপোনালোকে পাৰ্চেণ্টেজটো নিজৰ অনুযায়ী দি দিব পাৰে। তো GST ৰেটবিলাক বেলেগ বেলেগ হয়। চাৰ্টখনত আপোনালোকক মই দেখাই দিম GST কোনটো ৰেট কিমান, কোনটো বস্তুত কিমান ৰেট হয়। তাৰপিছতে আমি ভেজ জুইচ নামৰ অন্য এটা গ্ৰুপ বনাইছোঁ। ইয়াতে প্ৰাইমাৰীয়ে থাকিব আৰু GST ৰেটটো আমি ইয়াতে ছেটেল কৰি ল'ম। ইয়াতে টেক্সেবল হয়, তো আমি ইয়াতে টেক্স ৰেটটো আমি বঢ়াই দিম। মনত ৰাখিব যে প্ৰত্যেকটো বস্তুৰে GST ৰেটটো ইণ্ডিয়ান গভৰ্ণমেণ্টে বেলেগ বেলেগকৈ বনাইছে। তো সেইখিনি আপোনালোকে মনত ৰাখিব। তো মাষ্টাৰ্ড অইল নামত আমি অন্য এটা গ্ৰুপ বনাইছোঁ। এইখিনি আণ্ডাৰ প্ৰাইমাৰীয়ে থাকিব আৰু ইয়াতে যোনটো GST ডিটেইলছ আছে সেইটো অন কৰিম। আমি ইয়াৰ পিছতে টেক্সেবল কৰিম। তো এইটো কৰাৰ পিছতে আমি ইউনিট অফ মেজাৰ কৰিব লাগিব। আমি গ্ৰুপ আৰু এটা বনাম। ইয়াতে আৰু এটা গ্ৰুপ আমি ক্ৰিয়েশ্যন কৰিছোঁ। তো ক্ৰীম নামত এটা কৰিছোঁ, ইয়াতো প্ৰাইমাৰীয়ে থাকিব। এনেকৈ আমি বিভিন্ন ধৰণৰ গ্ৰুপখিনি বনাই ল'ম। ধৰক আপোনাৰ দোকানত যিখিনি বস্তু আছে তাৰ গ্ৰুপৰ যদি প্ৰয়োজন হয়, আমি গ্ৰুপখিনি বনাই ল'ম। তো কোনটো বিভাগত কোনটো বস্তু ভৰাব লাগে আমি এনেকৈ গ্ৰুপ ৱাইজত ক্ৰিয়েশ্যন কৰি বনাই ৰাখিলে আমি বস্তুখিনি তাত এণ্ট্ৰি কৰাত আমাৰ কাৰণে সহজ হয়। মই 5টা গ্ৰুপ বনাই দিছোঁ। এইটো লাষ্ট গ্ৰুপ হ'ল ফ্ৰুইট জুইচ আৰু ইয়াতে আণ্ডাৰ প্ৰাইমাৰী আছে আৰু ইয়াতে GST ডিটেইলছটো আমি ইয়েছ কৰিছোঁ, সেইটো টেক্সেবল হয় আৰু ইয়াতে টেক্সেবল কৰি ইয়াতে আমি GST ৰেটটো অনুমানিক বঢ়াইছোঁ। এইটো মনত ৰাখিব, এইটো অৰিজিনেল ৰেট নহয়, ইয়াতে আমি অনুমানিক এটা ৰেট বঢ়াইছোঁ। ইয়াৰ পিছতে আমি কি কৰিব লাগিব, ইউনিট অফ মেজাৰত যাব লাগিব। ইয়াতে আপুনি চাওক ইউনিট অফ মেজাৰ। মনত ৰাখিব ষ্টক গ্ৰুপ কৰাৰ পিছত আমি ইউনিট অফ মেজাৰ কৰিব লাগিব। তো ইয়াতে ক্ৰিয়েটত গৈ আমি ইউনিট অফ মেজাৰত আমি যোনকেইটা মেজাৰ আছে সেইকেইটা আমি কৰিম। চিম্বল লিটাৰ, মানে ধৰক আমি লিটাৰ যদি কৰিব লাগে LTR কৰিম আৰু যদি আমাৰ বটলত আহে কোৱান্টিটিটো তেতিয়া বটল কৰিম BTL আৰু যদি আমাৰ ডৰ্জনত আহে তেতিয়া আমি ডৰ্জন কৰিম আৰু যদি কেজিত আছে আমাৰ তেতিয়া আমি কিলোগ্ৰাম বা কেজি কৰিম। ফৰ্মেল নেমটো কিলোগ্ৰাম হ'ব আৰু চিম্বল নেমটো হৈ যাব কেজি। তো ইয়াতে শব্দ মিষ্টেক হ'ব পাৰে, সেইটো ইগন'ৰ কৰিব। তো নেক্সট আমি ইয়াতে বটল বনালোঁ, কেজি বনালোঁ। এতিয়া আমি ডৰ্জন এটা আমি ক্ৰিয়েট কৰিছোঁ। এইখিনি হ'ল ইউনিট অফ মেজাৰ। মনত ৰাখিব এইখিনি হ'ল ইউনিট অফ মেজাৰ। মানে ধৰক আমি যোনটো ইউনিটৰ বস্তু বেচিম সেই ইউনিটটো থাকিব। যেনেকৈ ধৰক আপুনি যদি চাউল বেচে এইটো কেজি হ'ব আৰু আপুনি যদি ক্ৰীম বা বড়োপ্লাছ এনেকুৱা ধৰণৰ বেলেগ বস্তু বেচে সেইটো ডৰ্জন হিচাপত আহে। ইয়াৰ পিছতে আমি কি কৰিম, বেক কৰি পেলাই আমি এটা গ্ৰুপ বনাম। এতিয়া ধৰক জহা ৰাইচ, এইটো এটা ৰাইচ হয়, গতিকে প্ৰাইমাৰী ঠাইত আমি ৰাইচ বহাই দিম ইয়াতে আইটেমটো। আৰু আইটেমটো কিহত আহে, কেজিত আহে। জহা ৰাইচটো কেজিত আহিব, বাকীখিনি এৰি দিব, এণ্টাৰ কৰি দিব। ইয়াৰ পিছত আমি অন্য এটা এণ্ট্ৰি কৰাইছোঁ। ইয়াতে ধৰক কিষাণ ফ্ৰুইট জুইচ, মানে কিষাণৰ যোনটো ফ্ৰুইট জুইচ হয় বা ভেজিটেবল জুইচ ইয়াতে কৰিছোঁ। তো কিষাণ ভেজিটেবল জুইচটো আমি আণ্ডাৰটো হ'ব আপোনাৰ
ভেজিটেবল জুইচ। গতিকে ইউনিট অফ মেজাৰটো কি হ'ব, আমি এইটো বটলত আনিম, গতিকে BTL হ'ল। বাকীখিনি এণ্টাৰ মাৰি দিব আৰু ছেভ কৰি ল'ব। ইয়াৰ পিছতে আহিলে আপোনাৰ ধাৰা মাষ্টাৰ্ড অইল। ধাৰা অইলটো আণ্ডাৰ মাষ্টাৰ্ড অইল হ'ব। এইটো চাবচোন, লিষ্ট অফ লেজাৰ্ড অইল হ'ব। এইটো কিহত আহিব আপোনালোকে জানেই, লিটাৰত আহিব। গতিকে আমি লিটাৰ চিলেক্ট কৰিছোঁ আৰু এইটো ছেভ কৰি দিছোঁ। ইয়াৰ পিছতে আহিলে আমাৰ কিষাণ ফ্ৰুইট জুইচ। আমি এটা ফ্ৰুইট জুইচৰ লেজাৰ বনাইছিলোঁ, গতিকে নামটো আমাৰ কিষাণ ফ্ৰুইট জুইচ দিছোঁ। এইটো আণ্ডাৰ আহিব ফ্ৰুইট জুইচ। ফ্ৰুইট জুইচৰ আণ্ডাৰত আমি কি এণ্ট্ৰি কৰিলোঁ, কিষাণ ফ্ৰুইট জুইচ। আৰু এইটো আপোনাৰ বটল ছিষ্টেমত আহিব, গতিকে আমি ইউনিটছটো বটল চিলেক্ট কৰিছোঁ। এনেকৈ আমি বিভিন্ন ধৰণৰ গ্ৰুপবিলাকত গৈ পেলাই আমি ক্ৰিয়েশ্যন কৰি ল'ব লাগিব। তাৰপিছতে ইউনিট অফ মেজাৰ চিলেক্ট কৰিব লাগিব। তাৰপিছতে ষ্টক আইটেম কৰিব লাগিব। ইয়াত ধৰক আমি ইমামি বড়ো প্লাছ চিলেক্ট কৰিছোঁ। বড়ো প্লাছটো কিহৰ আণ্ডাৰত আহিব, ক্ৰীমৰ আণ্ডাৰত আহিব। গতিকে ক্ৰীমৰ আণ্ডাৰত আহিলে আৰু ইউনিটটো আমি ডৰ্জন চিলেক্ট কৰিছোঁ। 1 ডৰ্জন 2 ডৰ্জন এনেকৈ আনিব পৰা হয়। তো এনেকৈ গ্ৰুপখিনি হৈ যাব। ইয়াৰ পিছতে আপুনি যদি কিবা ভুল হৈছে তেতিয়া এল্টাৰ মাৰি পেলাই আপুনি শুদ্ধ কৰিব পাৰিব। আমি ইয়াতে ইমামি বড়ো প্লাছৰ ইউনিটছটো দিয়া নাছিলোঁ। এতিয়া আমি এল্টাৰ কৰি আমি ইয়াতে ডৰ্জন চিলেক্ট কৰি আকৌ ছেভ কৰি লৈছোঁ। ডিছপ্লেত যোৱাৰ লগে লগে আপুনি এইখিনি চাব পাৰিব। আপুনি কেইটা গ্ৰুপ বনালে, আপোনাৰ যদি কিবা এডিট আছে সেইখিনি এল্টাৰত গৈ এডিট কৰিব পাৰিব আৰু ডিছপ্লেত গৈ আপোনাৰ প্ৰতিটো গ্ৰুপেই শ্ব' কৰিব। এনেধৰণে আমি টেলি গেটৱেত গৈ আমি গ্ৰুপ বনাব পাৰিম। তো এই গ্ৰুপবিলাকৰ সহায়ত পিছত যেতিয়া আমি একাউণ্টিং ব্ৰাউজাৰত গৈ একাউণ্টিং কৰিম, এই গ্ৰুপবিলাকৰ সহায় হ'ব। ধৰক আপুনি যিকোনো এখন দোকানৰ এই বস্তুখিনি আইটেমখিনি আছে, আপুনি কিমানটো চেল কৰিলে, কিমানখিনি আছে, এই গোটেইখিনি ছিষ্টেমখিনি ৰাখিবৰ কাৰণে আপোনাৰ গ্ৰুপটো এটা ইম্পৰ্টেণ্ট হয়। গতিকে আপোনালোকে মনত ৰাখিব, টেলি গ্ৰুপ ক্ৰিয়েশ্যনটো এনেকেই কৰা হয়। আৰু আমাৰ চেনেলটো চাই থাকিব আৰু ভাল লাগিব।